নমস্কাৰ আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ উলগ যাচিছোঁ আৰু দৰ্শকসকল মই এতিয়া উপস্থিত আছোঁ এখন খুব সুন্দৰ বুটিকত য'ত আমাৰ অসমীয়া পৰম্পৰাগত পাট মুগা টচ এৰী এই আটাইখিনি লৈ এই সুন্দৰ বুটিকখন আৰু এই বুটিকখন হৈছে ৰাজগড়ৰ একেবাৰে বিহুতলীৰ কাষতে আৰু সকলোৰে মুখে মুখে এই বুটিকখন চিনাকি বুটিকখনৰ নাম হৈছে পল্লৱী চিল্ক ৱাণ্ডাৰ আৰু আমাৰ লগত আছে পল্লৱী নিজেই গতিকে ইমান জনপ্ৰিয় এগৰাকী ডিজাইনাৰ যিহেতু আমাৰ লগত আছে আমি কিমান কথা সুধিবলৈ আছে প্ৰথমে আমাৰ এই অনুষ্ঠানলৈ বহু বহু স্বাগতম জনাইছোঁ থ্যাংক ইউ সো মাচ আৰু আৰম্ভণিতে কংগ্ৰেচুলেশ্যনছ ইমান ধুনীয়া এখন বুটিক খোলাৰ কাৰণে থ্যাংক ইউ প্ৰত্যেকটো বস্তুৱে নিখুঁত হৈছে বহুত ভাল লাগিছে থ্যাংক ইউ বিহু আৰু লগতে বিয়াৰো এবাৰ বিহুত বিয়া কম কিন্তু বিয়াৰ কাৰণেও সকলো ইতিমধ্যে আলোচনা চলি আছে চবৰে ঘৰে ঘৰে গতিকে এইবাৰৰ কাৰণে কেনেকুৱা কালাৰ ইন হৈ আছে আৰু আমাৰ বিশেষকৈ পাট এৰীত ইয়াতে কিজানি সকলোখিনি উপলব্ধ এই বিষয়ে অকণমান মই মোৰ ভিউৱাৰ্ছখিনিক ক'ব বিচাৰিছোঁ মই ইমান বছৰে পাট আৰু মুগাৰ ওপৰতে কৰি আছোঁ লগতে কেঁচা পাট এতিয়া অকণমান হেণ্ডলুমৰ যিখিনি প্ৰডাক্ট আছে আৰু যিখিনি আমাৰ সূতাৰ কপাহী সেই কাপোৰখিনিৰ ওপৰত কৰি আছোঁ এৰীৰ ওপৰত কৰিছোঁ কাৰণ এতিয়া গৰমো পৰিছে আৰু কিছুমান এনেকুৱা কাপোৰ বনাই আছোঁ সেইখিনি এতিয়ালৈকে অহা নাই বাৰু ষ্ট'ৰত সেইখিনি মানে যিখিনি গৰমৰ দিনৰ যিখিনি বিয়াটো পিন্ধি যাব পাৰিব কিন্তু কপাহী কাপোৰ কপাহী আৰু আমি আমাৰ ইয়াৰ ৱেডাৰত কপাহী শ্বুট কৰে সেইটোৱে কিন্তু কপাহী আকৌ আমাৰ বহু আপকামিং যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে আকৌ কপাহীৰ ওপৰত মানে সিহঁতে অলপ বেলেগ বেলেগ ধৰণৰ ষ্টাইল কৰি ভাল পায় তেওঁলোকৰ কাৰণে কিবা প্লেনিং আছে নেকি আছে এতিয়া আজিকালি কি হৈছে বেছি বহুতে এনেকুৱা বিচাৰে ন বিয়া হওক অন্নপ্ৰসন্ন হওক অকণমান গোটেই ফেমিলিয়ে একে ধৰণৰ কাপোৰ পিন্ধিবলৈ বিচাৰে বাচ্ছাৰ কাৰণে বা হাজবেণ্ড ৱাইফ তেনেকুৱা ধৰণৰ কিছুমান বনাই আছোঁ অকণমান ডিজাইন আৰু অকণমান সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও বনাম এইবাৰ আচ্ছা অকণমান স্পেচিয়েলি বনাম আৰু সেইখিনি মোৰ চাগে মে'ৰ পিছতহে এভেইলেবল হ'ব গতিকে যিসকলে এনেধৰণৰ পৰিকল্পনা কৰি আছে কাৰণ আজিকালি বিয়া মানে মেহেন্দিৰ পৰা একদম শেষলৈকে কইনা বিদায় দিয়ালৈকে বহুকেইটা পৰ্ব থাকে আৰু আমাৰ অসমীয়া হয় আমি প্ৰত্যেকটো বস্তু আমি স্পেচিয়েল কৰিব বিচাৰোঁ যেতিয়া ডিজাইনাৰসকলে শালত আমাৰ কাৰণে পৰিকল্পনা কৰিব আমি কিয় তেওঁলোকৰ সেই পৰিকল্পনাক একচেপ্ট কৰি আমি এনজয় নকৰোঁ গতিকে এটা খুব ধুনীয়া প্ৰচেষ্টা আৰু খুব ধুনীয়া কালাৰ আছে কালাৰটো আমি সদায় মানে মুগা আমাৰ সকলোৰে প্ৰিয় মুগাত ৰঙা কফি কিন্তু এইবাৰ কেনেকুৱা বস্তু এইবাৰ অকণমান আনকমন কালাৰ কিছুমান ইন হৈ আছে মুগাৰ এটা কথা কিন্তু বহাগৰ বিহুৰ সময়ত কিন্তু মুগাৰ ওপৰত ৰঙা ক'লাটোৱে বেছিকৈ বিচাৰে বা মেৰুণটো কিন্তু অন্য কালাৰ মানে ইমান এটা নিবিচাৰে কিন্তু যিসকলে মানে মুগাটো অকণমান টিপিকেল যিখিনি আমাৰ মেখেলা চাদৰ আছে তাতকৈ যদি অকণমান বেলেগ ধৰণৰ ৰঙত ল'বলৈ বিচাৰে তেতিয়াহ'লে মই তাৰ কাৰণে মুগাৰ ওপৰত এৰী কাম কৰিছোঁ যিটো মানে ডাইড এৰীটো তাত খুব ধুনীয়া ধুনীয়া ৰং আছে আপুনি মুগাৰ কথা কৈছে আৰু যিযোৰ কাপোৰ আপুনি পিন্ধি আছে সঁচাকৈ এইযোৰ আমাৰ একদম পুৰণা অসমীয়া ডিজাইন আৰু ব্লাউজৰ পিচটোৰ সৈতে কাপোৰযোৰে গামখাৰুৱে মানুহগৰাকীক বহুত ধুনীয়া লাগিছে আৰু এইকাৰণে আমি সদায় তেওঁক ভাল পাওঁ কাৰণ যেতিয়া এটা বিষয় লৈ ব্যৱসায় কৰা যায় সেই বিষয়টোৰ প্ৰতি এটা মৰম থাকে আপুনি সদায় কাপোৰবিলাক ধুনীয়াকৈ পিন্ধে মই মানে কি ভাবোঁ যদি মানুহে মোক দেখি যদি মানুহৰ এনেকুৱা লাগে মই সদায় মানে মানুহে দেখিলে যেতিয়া তেওঁ ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো এনেকুৱা হওক মই যদি ভালকৈ আছোঁ মোক দেখি যদি ভাল হয় তাৰমানে কিবা এটা বিশ্বাসো আহি যায় যে বোলে হয় সদায় আমাৰ মানে প্ৰফেশ্যনটো এইটো ন যে আমি আনক ধুনীয়া কৰাৰ লগতে নিজেও ধুনীয়া হৈ থাকিব লাগিব একদম ভাল লাগিছে কথাখিনি আৰু সেইকাৰণে মই কৈছোঁ সঁচাকৈ এইযোৰ কাপোৰ খুব ধুনীয়া তেনেধৰণৰ বহুত কাপোৰ আছে আপোনালোকে এতিয়া প্লেন কৰক কেতিয়া পল্লৱী চিল্ক ৱাণ্ডাৰত আহিব আৰু একেবাৰে ধুনীয়া এটা লোকেশ্যনত য'ত একো হুলস্থুল নাই পাৰ্কিঙৰো ব্যৱস্থা আছে যিটো আটাইতকৈ গুৱাহাটীত সমস্যা ইয়াত পাৰ্কিঙৰো একো সমস্যা নাই আৰু আপুনি আহক ভেৰাইটিজ মেখেলা চাদৰ পাটৰ আছে মোৰ মতে কেঁচা পাটৰো এতিয়া আহিব কেঁচা পাট আছে অলৰেডি আছে আৰু মুগাটো আছে টচৰ আছে মাত্ৰ সেই হেণ্ডলুম যিখিনি কপাহী কাপোৰখিনি আছে অলৰেডি মোৰ আছে কিন্তু অকণমান ষ্টাইলটো বেলেগ কৰি আনিম তাৰমানে নতুন ষ্টাইলত
এতিয়া মই অকণমান বিজনেছৰ দিশেৰে চাবলৈ সুধিব বিচাৰিছোঁ যে আজিকালি অকল আমি ইয়াতেই নহয় বিদেশতো আমাৰ অসমীয়া মেখেলা চাদৰৰ সাদৰ আছে আৰু বহুতে ইয়াৰ পৰা তালৈ গৈ পেলাই ব্যৱসায়ো কৰে আপুনি এই ক্ষেত্ৰত কিবা এনেকুৱা পৰিকল্পনা মোৰ অলৰেডি আছে কাৰণ মোৰ এখন ফিল্ডত অলৰেডি 12 বছৰ হৈ গ'ল এটা মানে ক্লায়েণ্ট বেছ এটা মানে অলৰেডি বনি গৈছে যিখিনি মানে ইণ্ডিয়াৰ বাহিৰত থাকে তেনেকৈ যেতিয়া ৰেফাৰেঞ্চত ধৰি লওক কোনোবাই কাৰোবাক দিছে নামটো মানে আমাৰ ছাজেষ্ট কৰে তেওঁলোকে যেতিয়া কয় যে অলৰেডি মানে তাত যিখিনি বাহিৰত আছে তাত মানে আমাৰ বিষয়ে খুব ভালকৈ যেতিয়া কয় বহুত ভাল লাগে তেতিয়া সঁচাকৈ মানে ইয়াৰ পৰা যে এটলিষ্ট মানে সেইখিনি ইমান বছৰে সেইখিনি যে এটলিষ্ট আৰ্ণ কৰিব পাৰিছোঁ যে মানুহৰ সেই বিশ্বাসটো বা তেওঁলোকৰ যে নেদেখাকৈ ইমান দামী কাপোৰবোৰ লৈ থাকে সেই ট্ৰাষ্টটো বহুত ডাঙৰ সেই মানে বিশ্বাসে আটাইতকৈ ডাঙৰ বস্তু ন সেইকাৰণে মানে খুব ভাল লাগে আৰু মোৰ ভাল লাগিছে কথাখিনি শুনি পল্লৱী আপোনাৰ এই শ্ব'কেছত যিমান কালাৰফুল কাপোৰ আছে প্ৰত্যেক কাপোৰযোৰ কাপোৰেই ধুনীয়া কিন্তু ইয়াত আঁৰত এটা পৰিয়াল আছে হয় আপোনাৰ পৰিয়াল কিমান ডাঙৰ আপোনাৰ শালত কেইখন শাল আছে মই অকল আমাৰ দৰ্শকসকলকো জানো মোৰ ঘৰত আছে কাহিলীপাৰা য'ত ইমান বছৰ মোৰ আছিলে তাত মোৰ এতিয়া বৰ্তমান 16খন শাল আছে 16খন শাল আৰু বাকী ষ্টাফ মিলাই প্ৰায় 20জন মানুহ আৰু মই বেলেগ বেলেগ জেগাতো অলৰেডি মই এতিয়া লৈছোঁ যিহেতু মই ইয়াতে বুটিকত ইয়াত খোলাৰ লগালগ মোক হেৰি বহুত লাগিব ষ্টক বহুত লাগিব তেনেকৈ কণ্টেক্টত কিছুমান লৈ লৈছোঁ চব মিলাইতো বহুত ডাঙৰে পৰিয়াল কিন্তু কাৰণ মই এই কথাটো মোৰ ভাল লাগে যে যেতিয়া মই কাম আৰম্ভ কৰিছিলোঁ মই 2খন শালেৰে আৰম্ভ কৰিছিলোঁ আজি ইমানখিনি ডাঙৰ ইমানখিনি যে মানে এটা মানে পৰিয়ালটো ইমান ডাঙৰ হৈ গৈছে কাৰণ এখন শালৰ পৰা এটা এটা পৰিয়াল চলি থাকে তেওঁলোকৰ গোটেই ফেমিলি তেওঁলোকৰ পঢ়া শুনাকৈ ধৰি ল'ৰা ছোৱালীৰ গোটেইখিনি চলি থাকে সেইখিনি মানে মই তেওঁলোকৰ খুব ভালকৈ চলি আছে সেই বস্তুটো মোৰ ভাল লাগে কমে মোৰতো এতিয়া চকুৰ আগতে 20জন মানুহ আছে 20-22জন মানুহ আৰু বাকীখিনি শাল প্ৰায় 35খনমান শাল তাত যদি আমি দুজনকৈ মানুহ বা এজনকৈও ধৰোঁ মানে মোটামুটি প্ৰায় 60-70 মানুহ তেওঁলোকৰ সংস্থাপন চলি আছে এইটো বহুত ডাঙৰ কথা আৰু মোৰ এইটো কাৰণে মই প্ৰশ্নটো সুধিছোঁ যে যেতিয়া এটা ব্যৱসায় আমি চুজ কৰোঁ আমাৰ লগতে আন বহু লোকো সেই ব্যৱসায়ৰ লগতে আগবাঢ়িব লাগে কাৰণ মোৰ অকল শালেই নহয় যেতিয়া আমি কাপোৰযোৰ দহি বাটো পাৰি লগাওঁ চিলাওঁ সেইখিনি মানুহতো আছে তাৰ লগত জড়িত হৈ আছে এইটো খুব ধুনীয়া পদক্ষেপ আৰু ভাল লাগিছে অসমীয়া বোৱাৰী এগৰাকী এনেধৰণে যেতিয়া আগবাঢ়িছে এইটো এটা ডাঙৰ ষ্টাৰ্টআপ আৰু ইয়াৰ লগত থকা প্ৰত্যেকজন পৰিয়ালৰ সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ ছাপোৰ্টো দিছে এই ছাপোৰ্ট ছিষ্টেমটো যদি এৰা ধৰা নহয় তেতিয়াহ'লে আমি আগবাঢ়িব নোৱাৰিম মোৰ ছাপোৰ্ট ছিষ্টেমটো মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালী তাহাঁতে মানে বিশেষকৈ মোৰ হাজবেণ্ড এনি টাইম তেওঁ মোক মানে প্ৰত্যেকটো মানে কথাতে ছাপোৰ্ট কৰে সেইটো আৰু লগতে এতিয়া ছোৱালী ডাঙৰ হৈছে এতিয়া তাইও পূৰা হেৰি কৰে সেইটো ফালৰ পৰা মানে হাজবেণ্ড ছোৱালী বা মোৰ বাকী যিমানখিনি মানুহ আছে গোটেইখিনি মানুহ মানে মই একচুৱেলি মানে বহুত লাকিও ফিল হয় যে ইমানখিনি ভাল ভাল মানুহ আছে মোৰ লগত ভাল কথা আৰু আপোনাৰ শালৰ পৰিয়ালটোৰ লগতে আপুনি কৈছে আপোনাৰ হাজবেণ্ডেও আপোনাক বহুতখিনি ছাপোৰ্ট কৰে এইটো এটা বহুত ডাঙৰ কথা এই সুযোগতে তেওঁলৈও ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু আগবঢ়াই লৈ যাওঁ কাৰণ আৰম্ভণিতে মই দেখিছিলোঁ 12 বছৰৰ জাৰ্ণিটোৰ আৰম্ভণিতে মই দেখিছোঁ আৰু আজি সেই কনফিডেঞ্চেৰে যেতিয়া কৈছে এটা দীঘলীয়া সুদীৰ্ঘ 12 বছৰ ইমান সহজ নহয় এটা যুগ আপছ এণ্ড ডাউন থাকে বহুত থাকে বহুত ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে মানে সেইটো সদায় থাকিবই বাৰু বিজনেছত কিন্তু সেইখিনি যে মানে মেণ্টেলি যিটো ছাপোৰ্ট পোৱা যায় ফাইনেন্সিয়েলি হওক মেণ্টেলি হওক চব ফালৰ পৰা সেই ছাপোৰ্টটো মানে বহুত ডাঙৰ কাৰণ আমাৰ যেতিয়া আমি মেণ্টেলি যেতিয়া আমি পিচফুল হৈ থাকোঁ তেতিয়াহে আমি এটা কাম ভালকৈ কৰিব আৰু আমাৰতো ফিল্ডখনেই হৈছে ক্ৰিয়েটিভ গতিকে আমি এনি টাইম কিবা এটা ভাবি থাকিবলৈ কৰিব লাগে সেই কল্পনাখিনিক যে আমি বাস্তৱ কৰিবলৈ যিখিনি মাজৰ হেৰিখিনি প্ৰয়াসখিনি সেইখিনি মানে এটলিষ্ট মানে কৰিব যে পাৰিছোঁ ইমান দিনে বহুত ডাঙৰ কথা সেইটো উঠি অহা যিসকলে নেক্সট আজিকালি বহুতে ফেশ্বন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈছে তেওঁলোকে প্ৰফেশ্যনেলি শিকে গতিকে এতিয়াতো প্ৰফেশ্যনেলি গোটেইখিনি কাৰোবাৰ গতিকে তেওঁলোকৰ কাৰণে কি মেছেজ দিব বিচাৰে মই সদায় কওঁ এইটো কথা যে দেৰ ইজ ন' শ্বৰ্টকাট টু ছাকচেছ মানে আমি সফল হ'বলৈ তাত মানে কোনো শ্বৰ্টকাট নাই
আমি হাৰ্ডৱৰ্ক কৰিবই লাগিব, কষ্ট কৰিবই লাগিব, যি ফিল্ডতে নহওক কিয়, যি প্ৰফেশ্যনেই নহওক কিয়, কষ্ট কৰিব লাগিব কিন্তু। আৰু যেতিয়া ধৈৰ্যৰে বা ফ'কাছড হ'ব লাগিব নিজৰ কেৰিয়াৰটোৰ প্ৰতি, কোনফালে নিজৰ লাইফটোক লৈ যাব। কাৰণ মই ইচ্ছা কৰাহেঁতেন মই একদম এজ এ হাউচৱাইফ মই বিৰাট ধুনীয়াকৈ আৰামছে থাকিব পাৰিলোহেঁতেন, কিন্তু মই মানে কিয় বিচাৰিছিলোঁ যে কিবা এটা মোৰ নিজৰ আইডেণ্টিটি হওক বা কিবা এটা মই অকণমান কিবা এটা কৰোঁ নিজৰ। কাৰণ ঘৰৰ চাৰিসীমাৰ মাজত থাকি যাতে মোৰ লাইফটো তেনেকৈ শেষ হৈ নাযাওক, সেইটো বহুত প্ৰত্যেকগৰাকী মানে, আৰু মই প্ৰত্যেক ল'ৰাৰ ক্ষেত্ৰতে অকল নহয়, মই ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ জোৰ দি কওঁ যে প্ৰত্যেকজনী ছোৱালী যাতে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হওক, তেতিয়া মানে বহুত লাইফটো বহুত বেলেগ ধৰণৰ হৈ যায়। আমি বিচৰা মতে সপোন যেনেকৈ দেখোঁ তেনেকৈ আমি এটলিষ্ট নিজক কাৰো ওপৰত ডিপেণ্ডেণ্ট নোহোৱাকৈ আমি লাইফটো আগবঢ়াই নিব পাৰোঁ। সেইটো মানে বহুত দৰকাৰী বুলি ভাবোঁ। জীৱনৰ আচলতে বাস্তৱ সত্য। হয়, খুব ধুনীয়াকৈ এই কথাটো কৈছে আৰু আমাৰ ভাল লাগিলে এই আটাইখিনি কথা, ইমান ধুনীয়া কথা, সেইকাৰণে ইমান প্ৰত্যেকটো বস্তু ইমান নিখুঁত আৰু কাপোৰসমূহো বৰ ধুনীয়া। আমি আশা কৰিছোঁ আপোনালোকে আহিব পল্লৱী চিল্ক ৱাণ্ডাৰ ৰাজগড়লৈ আৰু আপোনালোকে মনে বিচৰা অসমীয়া পৰম্পৰাগত সাজ পোছাক ইয়াতেই পাব বুলি ময়ো আশা কৰিলোঁ। এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ। বহুত থেংক ইউ। আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই মনালিছাই বিদায় লৈছোঁ। পুনৰ এনেধৰণৰ সুন্দৰ সুন্দৰ অনুষ্ঠানলৈ আমি আহি থাকিম, চাই থাকিব আমাৰ এই অনুষ্ঠানসমূহ।